Sorry to Sophia Panpang Tek Tomapra, Karmuteka Putakarbiano, SP Lepen, Recomsai Ketum, do the Sang Sepen, Kirika Kuruk Penajok, Honti make a cherub and Banginia Pan, Kinep, Gangang Ponong. Lasansi, Dipu Police Station, Recomsai Ketum, Pensepari Tank Ponsi, Dipu Police Station along once, Gas Papon Pono. Gas number, Lucky 39/2024 under Section 120B/302 IPC under Arms Act Gas Papon. Tangte SP Kaninje Panalam The Arjupon Sina. Amara report the case register hoisile. Difu case number 39/2024 under section 120B 302 IPC reduced section 25(1)A Arms Act. So এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেশাল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিশনাল এছপি ক্ৰাইমৰ নেতৃত্বত। তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কাৰেক্ট কৰিছো। গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম, কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছো। গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছো আৰু কিছু বৰ্তমান এইখিনি আমাৰ এটা আপডেট আছে। তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম। আৰু কিছু ইনভলভ আছে নেকি বুলি আপুনি ইনভলভমেন্ট ডেফিনেটলি থাকিব। গতিকে এইটো আমাৰ ইনিশিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছো এভিডেন্স পাইছো তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰা হৈছে। এই পৰ্যায়টো কি কাৰণে এইটো হৈছে বুলি তেওঁলোকক পাইছো নাই মোটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মোটিভৰ কথা গম পোৱা নাযাব। গতিকে মোটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পাব। থেংক ইউ। সোধপোছ চলি আছে, কুৱেশ্যনিংটো বেলেগকো থাকিব, কিন্তু এৰেষ্ট দুজনকে কৰা হৈছে। নাই মই এতিয়া আপোনাক জনালোৱে যে ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি লিংক আছে এই লিংকখিনি যেতিয়া আমি এড কৰিম তেতিয়া গম পোৱা যাব যে মেইন কালপিট কোন হয়। গতিকে আনসাসপেক্ট এইটো আমি ইনভেষ্টিগেশ্যন এভিডেন্স পাইছো। নাই তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ৰেকৰ্ড এইটোতো এতিয়া ইনভেষ্টিগেশ্যন প্ৰচেছ ক'ব নোৱাৰি। এইটো কাম চলি আছে, ক্ষিপ্ৰতাৰে চলি আছে। থেংক ইউ। স্যার যে দুজনক কয়েকটা করে পিস্তলে মারিছে বুলি ওলাইছে, পিস্তলটো পাইছে নি? নাই এইটোতো আমি যেদিনা ঘটনা হৈছে এদিনে অলৰেডি তাত আমি খালি কাৰ্টিজ হেৰি পোৱা গৈছে, কেছ পোৱা গৈছে। গতিকে ঘটনাটো ডেফিনেটলি পিস্তলেৰে মাৰিছে 7.56 mm, কিন্তু আমি এতিয়ালৈকে এইটো উদ্ধাৰ কৰিব পৰা নাই, তদন্ত চলি আছে।